কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ পাকঘৰৰ ৰেচিপি হ'ল তিলেৰে বনোৱা বাহু মাছৰ জোল বা তৰকাৰী। তাৰ বাবে এই ৩-৪ টুকুৰা মাছ নিমখ হালধি সানি 10-20 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। এতিয়া এখন কেৰাহীত 2 চামুচ তিল, ডাঙৰ চামুচেৰে 2 চামুচ তিল, চাহৰ চামুচেৰে 1 চামুচ জিৰা, আধা চামুচ জালুক আৰু আকৌ চাহৰ চামুচেৰে 1 চামুচ ধনিয়া দি পেলাই 1 মিনিটমান শুকান কেৰাহীত ভাজি ল'লোঁ। গোন্ধ ওলোৱাৰ পিছত আপুনি কেৰাহী বন্ধ কৰি মছলাখিনি ঠাণ্ডা কৰি ল'ব পাৰিব। এতিয়া এটা খুন্দনাত নহৰু 3-4 ফুটামান, আদা 1 ইঞ্চি বা আধা ইঞ্চি, কেঁচা জলকীয়া এটা ভালদৰে থেতালি ল'লোঁ। আপুনি আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু থেতালি ল'লে খাবলৈ বেছি সোৱাদ হয়। এয়া চাওক, ধুনীয়াকৈ 1-1.5 চামুচ আদা নহৰু জলকীয়াৰ থেতালি লোৱা পেষ্ট। এতিয়া এটা মিক্সিৰ জাৰত তিল আৰু মছলাখিনি দি এটা ধুনীয়া মিহি মিশ্ৰণৰ পেষ্ট বনাই পেলালোঁ। এতিয়া কেৰাহী গৰম কৰি তাত মিঠাতেল দিলোঁ। মিঠাতেলখিনি ভালকৈ যাতে গৰম হয় আৰু কেৰাহীখনৰ চাৰিওফালে তেলখিনি এনেদৰে ঘূৰাই পেলাব। এয়া তেল গৰম হৈ আহিছে, ধোঁৱাও ওলাই আহিছে তেলখিনিৰ পৰা। এতিয়া মাছ কেইটুকুৰা ভাজি লওঁ। কেৰাহীখন ডাঙৰ বাবে গোটেই কেইটুকুৰা মাছ একেবাৰতে আতি গৈছে। সৰু হ'লে আপুনি দুবাৰতো ভাজিব পাৰিব। এফালে 3-4 মিনিট ৰখাৰ পিছত এটা ফালে ৰঙচুৱা হৈ গৈছে। বাবে মাছকেইটুকুৰা এতিয়া লুটিয়াই দিলোঁ। আকৌ অলপ সময় থোৱাৰ পিছত আকৌ ইপিঠিলে লুটিয়াই দিলোঁ। এয়া প্ৰায় মাছ ভজা হৈ গৈছে। চাওক, এয়া দুইফালে ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে মাছ কেইপিচ কাঢ়িব পৰা হৈ গ'ল। চাওক, কিমান ধুনীয়া ৰঙচুৱা ৰং আহি গৈছে। অলপ ৰঙচুৱাকৈ ভাজিলে জোলখন খাবলৈ ভাল হয়। এতিয়া মাছ কেইপিচ কাঢ়ি থৈছোঁ। এতিয়া সেয়া তেলতে জিৰা, তেজপাত, ইলাচি, লং আৰু ডালচেনি দি 1 মিনিট লৰাই থাকিলোঁ, যাতে গোন্ধটো ভালকৈ ওলাই যায়। এতিয়া দীঘল দীঘলকৈ কাটা পিঁয়াজ, বিলাহী আৰু আদা নহৰু থেতেলা, এয়া পিঁয়াজখিনি দি অলপ সময় ভালদৰে ভাজিলোঁ, যাতে পিঁয়াজখিনি ৰঙচুৱা হয় ধুনীয়াকৈ। এয়া চাওক, এনেদৰে ভাজি আছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি ইতিমধ্যে এটা ধুনীয়া ৰং আহি গৈছে। এতিয়া আমি আদা নহৰু আৰু জলকীয়া থেতেলাখিনি তেলত দি আকৌ আধা 1 মিনিট ভাজি লওঁ, যাতে তাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া আকৌ বিলাহীখিনি দি সকলোখিনি একেলগে ভাজিম। বিলাহীখিনি যাতে সোনকালে গলে তাৰ বাবে 1 চামুচ নিমখ দি দিলোঁ। এয়া আঞ্জাৰ কাৰণেও হৈ যাব আৰু লগতে হালধিও দি দিলোঁ। দি পেলাই ভালকৈ লৰাই সকলোখিনি মিলাই দিলোঁ। এতিয়া অলপ পানী দি ঢাকনা দি
বিলাহী আৰু পিঁয়াজখিনি ভালকৈ যাতে গলি যায় তাৰ বাবে অলপ সময় সিজিবলৈ দিম। এয়া ঢাকনা দি ঢাকি দিলোঁ। প্ৰায় 1-2 মিনিট ঢাকি থোৱাৰ পিছত ঢাকনা উঠাই আকৌ লৰাই দিলোঁ ভালকৈ। এয়া প্ৰায় গলি গৈছে পিঁয়াজ বিলাহীখিনি। সুন্দৰকৈ গলি গৈছে আৰু সকলোখিনি একেলগ হৈ গৈছে। এতিয়া আগতে পিচি থোৱা পেষ্টটো, তিল, জিৰা, ধনিয়া আৰু জালুকৰ পেষ্টটো মছলাখিনিত দি আকৌ অলপ সময় ভাজি ল'লোঁ। এতিয়া এটা সিজোৱা আলু এনেকৈ হাতেৰে ভাঙি মোহাৰি মছলাখিনিৰ ওপৰত দি আকৌ অলপ সময় ভাজি ল'লোঁ 2-3 মিনিট। আলু আপোনাৰ ইচ্ছা, দিবও পাৰে নিদিবও পাৰে, অলপ থুপথুপীয়া হ'বৰ বাবে আলুটো দি দিয়া হৈছে। এতিয়া অকণমান পানী দি দিছোঁ। মিক্সি ধোৱা পানীখিনিও, মিক্সিটো ধুইও পানীখিনি এনেদৰে ঢালি দিব। তেতিয়া মছলাখিনি আৰু নষ্ট নহয়, আঞ্জাতে ঢালি দিব পাৰিব। এয়া দেখক ঢাকনা মাৰি দিলোঁ অলপ সময়, এতিয়া আকৌ উতল আহি গ'ল ঢাকনা খুলি চাওঁতে। এতিয়া আমি মাছ কেইপিচ দিব পৰা হৈ গ'লোঁ। ইয়াতে 3 পিচ মাছ আছে আৰু এপিচ মাথাও আছে মাছৰ। এটা কেঁচা জলকীয়া দি দিছোঁ ফালি। আৰু এতিয়া ঢাকনা মাৰি 15-20 মিনিট প্ৰায় সিজিবলৈ দিম আৰু মাজে মাজে ঢাকনা খুলি আঞ্জাখন লৰাই থাকিব লাগিব। এয়া প্ৰায় 15-20 মিনিট হৈ যোৱাৰ পিছত এয়া আঞ্জাখন প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া টেষ্টটো এডজাষ্ট কৰিবৰ কাৰণে অলপ চেনি দি দিছোঁ আৰু শেষত অকণমান গৰু ঘিউ এনেদৰে মিহলাই দিছোঁ। এতিয়া আঞ্জাখন ঢাকি থ'ম আধা ঘণ্টামান, কাৰণ আধা ঘণ্টামান ৰেষ্ট দিলে আঞ্জাখনৰ ধুনীয়া ৰং আৰু খাবলৈ খুব সোৱাদ হয়। এয়া দেখিছে, এতিয়া বাতিত এটা আমি উলিয়াই পৰিৱেশন কৰিম। তিলৰ আঞ্জাখন এনেদৰে বনালে খাবলৈ খুবেই সুন্দৰ হয় আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহিলোঁ, আন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।